আমি বেটি বাচাও বেটি পঢ়াও এটা কেম্পেইন লৈছোঁ আৰু সেই কেম্পেইনটোৰ আণ্ডাৰত আমাৰ ডিফাৰেণ্ট এক্টিভিটিছ আছে, বেলেগ ধৰণৰ এক্টিভিটিছ আছে। সেই এক্টিভিটিছ অনুসৰি আজিৰ ডেটত আমি ব্লক ৰেলী এটা কৰিব বিচাৰিছোঁ উইথ দ্য হেল্প অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট। চ' গতিকে আজি আমি ইয়াতে গোসাইগাঁও হায়াৰ ছেকেণ্ডেৰী যিখিনি ল'ৰা ছোৱালী আছে তেখেতলোকক লগত লৈ কিনে এটা এৱাৰনেছ ৰেলী আমি বেটি বাচাও বেটি পঢ়াওৰ মাধ্যমেৰে আমি কৰিব বিচাৰিছোঁ। আৰু ছেকেণ্ড যিটো আমাৰ কাৰ্যসূচী হৈছে সেইটো হৈছে ৱৰ্ল্ড ব্ৰেষ্ট ফিডিং ডে'। আমাৰ 1ৰ পৰা 7 আগষ্টলৈকে আমি ৱৰ্ল্ড ব্ৰেষ্ট ফিডিং ডে' চেলিব্ৰেট কৰিছোঁ। গতিকে সেইটোৰ বিষয়ে এৱাৰনেছ দিবৰ বাবে আজি আমি ইয়াতে গোট খাইছোঁ। মহিলাসকলক এইটোৱে মেছেজ দিব বিচাৰিছোঁ যে ব্ৰেষ্ট ফিডিং বুলি ক'লে সকলোৱে জানে যে আমাৰ সন্তান যেতিয়া জন্ম হয় আমি মাকবিলাকে সকলোৱে জানে যে আমি ব্ৰেষ্ট ফিডিং কৰিব লাগে, কিন্তু তাৰ মাজতো বহুত খুঁটি নীতি থাকে, হয়তো বহুতে জানে আৰু বহুতে হয়তো নাজানে। ব্ৰেষ্ট ফিডিং পজিশ্যন কেনেকুৱা হ'ব লাগে, কিমান টাইমৰ মূৰত দিব লাগে, আৰু কিছুমান মিথ আমি দেখা পাওঁ যে বাচ্ছা এটা জন্ম হ'লে মুখত মৌ দি দিয়া, পানী দি দিয়া, এইবিলাক যিবিলাক মিথ আছে এইবিলাকৰ মেছেজ আমি দিয়াৰ কাৰণে থ্ৰু ব্ৰেষ্ট ফিডিং আমি এৱাৰনেছ কেম্পেইনটো সেইকাৰণে পাতিছোঁ, যাতে আমি ভুল মেছেজবিলাক গুচাই কিনে আমি যিটো মানে শুদ্ধ মেছেজ হয় সেইটো যাতে দিব পাৰোঁ, আৰু সেইটো লৈ আমি আজি আগবাঢ়িছোঁ।